চুতীয়া ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, মহিলা সন্মিলন আৰু সকলোৱে মিলিত প্ৰচেষ্টাৰে বীৰাংগনা সতী সাধিনীৰ প্ৰতিমূৰ্তি আজি তিনিচুকীয়া চহৰৰ মাজমজিয়াত তেখেতসকলে সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়ালে আৰু বীৰাংগনা সতী সাধিনীৰ প্ৰতিমূৰ্তি আমি বিশেষকৈ তিনিচুকীয়া স্থানীয় জনপ্ৰিয় বিধায়ক প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াৰ লগতে আমাৰ তিনিচুকীয়া পৌৰসভা আৰু বিভিন্ন ধৰণৰ নিগম নিকায় অধ্যক্ষ উপাধ্যক্ষ সকলোৰে সহযোগত আমি উন্মোচন কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। আমি গৌৰৱান্বিত তিনিচুকীয়াৰ দৰে এখন গুৰুত্বপূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ বা ভাৰতবৰ্ষৰ চহৰত, যাক বাণিজ্য প্ৰধান কেন্দ্ৰ বুলি সমগ্ৰ ভাৰতবৰ্ষই জানে, তেনেধৰণৰ এখন গুৰুত্বপূৰ্ণ চহৰৰ মাজমজিয়াত বীৰাংগনা সতী সাধিনীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। আৰু সতীগৰাকীৰ নামেৰে ইতিমধ্যে বিশ্ববিদ্যালয় আৰম্ভ হৈছে। গতিকে মই ভাবোঁ যে চুতীয়া জনগোষ্ঠীৰ লগতে অসমৰ অন্যান্য জনগোষ্ঠীও এই কাৰ্যসূচীৰ যোগেদি নিশ্চিতভাৱে গৌৰৱান্বিত হৈছে। আমি সকলোৱে গৌৰৱান্বিত, কাৰণ আমাৰ বুৰঞ্জীৰ পাতত যিবিলাক গুৰুত্বপূৰ্ণ অধ্যায় আছে, য'ত নেকি সততা নিষ্ঠাৰে আত্মবলিদানৰ কাহিনী আছে আৰু যিসকলে আদৰ্শ, মানৱীয় আদৰ্শ জীয়াই ৰাখিবৰ বাবে, সমাজৰ সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধ জীয়াই ৰাখিবৰ বাবে জীৱনৰ বাটত সৰ্বোচ্চ ত্যাগ কৰিছে, তেনেধৰণৰ বীৰ বীৰাংগনাসকলৰ কাহিনীবিলাকে উঠি অহা প্ৰজন্মক আমাক সকলোকে অনুপ্ৰাণিত কৰে আৰু আমাৰ বৃহত্তৰ অসমীয়া সমাজখন সুন্দৰভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰতো আমাক শক্তি প্ৰদান কৰে। গতিকে বীৰাংগনা সতী সাধিনীৰ প্ৰতিমূৰ্তি নিশ্চিতভাৱে তেনেধৰণে আগন্তুক দিনত জাতিটোক ভাৰতবৰ্ষৰ বুকুত, বিশ্বৰ বুকুত আগুৱাই নিয়াৰ ক্ষেত্ৰত উৎসাহিত কৰি যাব।